নমস্কাৰ বিভাছ কিচেনলৈ আদৰণি জনালোঁ। এতিয়াতো মধুৰিআমৰ বতৰ হয় আৰু আমি সকলোৱে খায়ো ভাল পাওঁ মধুৰিআম, নহয়নে? সেইবাবে মই ভাবিলোঁ মধুৰিআমৰ জেলি যিহেতু বনাইছোঁৱেই, ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ। মধুৰিআমৰ জেলি বনাবৰ বাবে মই 1.5 কিলো মধুৰিআম লৈছোঁ আৰু এইখিনি মই ভালদৰে ধুই ৰেডি কৰি লৈছোঁ। তাৰপিছত এতিয়া মধুৰিআমকেইটা এনেদৰে পিচ পিচ কৰি কাটি কুকাৰত লৈ লৈছোঁ। গোটেইখিনি সৰু সৰুকৈ কাটি আমি কুকাৰত লৈ লওঁ আৰু এইখিনি বইল হ'ব দিম। এয়া দেখিছে মোৰ মধুৰিআমখিনি পিচ পিচ কৰি কাটি লোৱা হৈ গ'ল আৰু এতিয়া মই ইয়াতে ডাঙৰ বাতিৰে 2 বাতি পানী দি দিম। এয়া পানীটো দিয়া হৈ গ'ল। এতিয়া মই ঢাকনিখন দি গেছত তুলি দিম আৰু মই মধুৰিআমখিনি এটা চিটি যাবলৈহে দিম। এটা চিটি যোৱাৰ পিছত এয়া মই ঢাকনিখন খুলি লৈছোঁ আৰু এয়া দেখিছেনে ধুনীয়াকৈ সিজি গৈছে মধুৰিআমখিনি। এয়া দেখিছেনে? এতিয়া মই হেতাখনেৰে এনেকৈ অলপ হেঁচি দিছোঁ। এনেদৰে হেতাখনেৰে হেঁচি হেঁচি লৰাই লোৱাৰ পিছত এইফালে আকৌ এখন কটন পাতল কাপোৰ লৈ লৈছোঁ। ইয়াতে মই অলপ মধুৰিআম লৈ লৈছোঁ। মধুৰিআমখিনি এনেদৰে লৈ লোৱাৰ পিছত ইয়াৰে পৰা ৰসটো উলিয়াই ল'ম। এনেদৰে ভিডিঅ'ত দেখুওৱা ধৰণে মই হাতেৰে চেপি চেপি ভালদৰে ৰসটো উলিয়াই ল'ম। এয়া এইখিনিৰ পৰা মই ভালদৰে ৰসটো এনেকৈ উলিয়াই লৈ ল'লোঁ। দেখিছে আপোনালোকে? এনেদৰে বাকীখিনিৰ পৰাও মই এনেকৈ ৰসটো উলিয়াই লৈ লওঁ। এয়া মোৰ গোটেইখিনি মধুৰিআমৰ পৰা ৰসটো উলিয়াই লোৱা হৈ গ'ল। তাৰপিছত এতিয়া এয়া এটা কাপ লৈছোঁ আৰু এটা বেলেগ বাচনত মই মধুৰিআমৰ ৰসখিনি এনেদৰে জুখি লৈ ল'ম কিমান কাপ হয়। কিয়নো মধুৰিআমৰ ৰস যিমান কাপ হয় আমাক পিছত সিমানেই চেনি লাগিব। আৰু এয়া মোৰ মধুৰিআমৰ ৰস 11 কাপ হৈছে আৰু এতিয়া গেছত এইখিনি বহুৱাই দিছোঁ আৰু এনেদৰে মই উতলিবলৈ দিম। এতিয়া 2 মিনিটমান হৈ যোৱাৰ পিছত মই এনেদৰে লৰাই চাইছোঁ আৰু এইখিনি মই নেমুৰ ৰস লৈছোঁ। ইয়াতে 11 চামুচ আছে কাৰণ মধুৰিআমৰ ৰস মোৰ 11 কাপ হৈছিল, সেইকাৰণে জোখমতে লৈছোঁ। নেমুৰ ৰসটো দিলে ওপৰত চামনি নপৰে। তেতিয়া এইখিনি দি মই এনেকৈ লৰাই দিছোঁ। আকৌ এতিয়া সেই যে কৈছিলোঁ আপোনালোকক মধুৰিআমৰ ৰস যিমান কাপ হয় চেনিও আমাক সিমান কাপেই লাগিব। সেইবাবে মই ইয়াতে 11 কাপ চেনি দি দিছোঁ। কিন্তু গোটেই ভিডিঅ'টোত এইখিনি ভালদৰে উঠোৱা নহ'ল বাৰু। আৰু মাজে সময়ে মই এনেদৰে লৰাই চাই আছোঁ হৈছেনে নাই আৰু 2 মিনিটমান লাগিব। প্ৰায় হৈছে আৰু শেষৰখিনি এনেদৰে হেতাখনেৰে লৰাই থাকিব লাগিব, নহ'লে তলিত লাগি যাব পাৰে।
এয়া মোৰ মধুৰিআমৰ জেলি হৈয়ে গ'ল। সূতা টনা যেন হৈছে, দেখিছেনে? ওচৰৰ পৰাই মই এনেকৈ দেখুৱাই দিছোঁ। ইয়াতে মই অকণমান ফুড কালাৰ লৈ লৈছোঁ। ফুড কালাৰটো নিদিলেও কথা নাই, মই জাষ্ট কালাৰটোৰ বাবেহে দিছোঁ, এইটো অপশ্যনেল হয়। ফুড কালাৰটো দি মই এনেদৰে আকৌ হেতাখনেৰে লৰাই দিছোঁ। আৰু এই গোটেইখিনি বনাওঁতে মই হাই টু মিডিয়াম ফ্লেমতহে বনাইছোঁ। এয়া মধুৰিআমৰ জেলি হৈ গ'ল। আৰু এয়া মই 2টা বটলত মধুৰিআমৰ জেলি লৈ দেখুৱাই দিছোঁ। এনেকৈ মই আপোনালোকক দেখুৱাই দিছোঁ, দেখিছেনে? এনেকুৱা গাঢ়া হ'ব লাগে, বেছি গোটাও হ'ব নালাগে, বেছি পনীয়াও হ'ব নালাগে। ধন্যবাদ জনালোঁ গোটেই ভিডিঅ'টো চোৱাৰ বাবে। আৰু এনেদৰে আগলৈ চাই থাকিব বুলি আশা থাকিল। আকৌ কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই কৰি দিব পাৰে। ধন্যবাদ জনালোঁ, আগলৈ এনেকৈ চাই থাকিব।